গাইছ গাড়ীখনৰ ছাইড লুকটো চক দেখাই দিছোঁ তাৰপিছতে ভালে আছে একদম গ্ৰিপ পূৰা আছে এইটো চব পূৰা গ্ৰিপ একদম পূৰা আছে সেই গাইছ নতুনকৈ এল্ট'খন আহিছে আৰু দেখিছে এল্ট' 800 এখন দেখিছে নাম্বাৰ চব গুৱাহাটী নাম্বাৰ হয় এখন 2004 মাজৰ মডেল হয় এল্ট' দেখিবলৈ পাইছে বেক চাইডটো পৰা চাই লওক বেক চাইডটো পৰা দেখাই দিছোঁ চব দেখিবলৈ পাইছে টায়াৰ চাইডে একদম ভাল হৈ আছে গাড়ীখনৰ টায়াৰ চাইডে ভালে আছে একদম গ্ৰিপ পূৰা আছে এইটো চব পূৰা গ্ৰিপ একদম পূৰা আছে একদম আৰু গাড়ী অলপ সৰু সুৰা টাচপেন আছে সৰু সুৰা দেখিছে কিন্তু এক্সিডেণ্টেল ক'তো নাই সেই দেখিবলৈ পাইছে এখন আপোনাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন টেক্স চব আপডেট আছে টেক্স 2027লৈকে আপডেট আছে দেখিবলৈ পাইছে এই চব দৰ্জাবোৰো খুলি দেখাই দিছোঁ ৰ'ব এই চব ক'তো এক্সিডেণ্টেল নাই চব ভিতৰতো চব ইণ্টেৰিয়ৰ ঠিকে আছে বেক চাইডটো চব বস্তু থৈ দিয়া আছে গাইছ মাৰুতিখনৰ পিছত বহুতে কমেণ্ট কৰি আছিলে গাড়ী লাগে এতিয়া মাৰুতিখন অনা নাই এল্ট'খন আছে চাই লওক এল্ট' এইখনো কমতে আহি যাব বাৰু দামটো মই কৈ আছোঁ লাষ্টত ইণ্ডিয়াটো চব ইণ্ডিয়াটো খাইছোঁ চব দেখিবলৈ পাইছে মি চিষ্টেম লাগি আছে দেখিছে গাইছ গাড়ীখনৰ চিট কভাৰ এটা চকী মজা হৈ আছে চিট কভাৰ দেখিছে নাকি ধুনীয়া হৈ আছে একদম এখন সৰু সুৰা টাচপেন আছে কিন্তু ক'তো এক্সিডেণ্টেল নাই ইঞ্জিন দেখাই দিম ফাৰ্ষ্ট অনা গাড়ী হয় চাই লওক গাইছ গাড়ীখনৰ ছাইড লুকটো চক দেখাই দিছোঁ ছাইড লুকটো চব পুৰা ধুনীয়া হৈ আছে একদম গাড়ী বডি লাইন ঠিকে আছে সৰু সুৰা টাচাপ আছে দেখিব পাইছে কিছুমান টাচাপ ময়ে কৰি দিছোঁ আৰু গাড়ী বেক লাইটটো মই চেঞ্জ কৰি দিছোঁ মানে বেক লাইটটো আগতো মানে একদম কালাৰ উৰি গৈছিলে দেখিবলৈ বেয়া হৈ আছিলে সেইকাৰণে এইটো লগাই দিছোঁ বেক লাইট নতুনকৈ চাই লওক দেখিছে এটা হ'ল ইঞ্জিনটো দেখাই দিছোঁ ইঞ্জিনটো অকণ খুলি দেখাই দিম গাইছ ইঞ্জিনটো খুলি দেখাই দিছোঁ চব ইঞ্জিনটো খুলি দেখাই দিছোঁ আপোনাৰ ষ্টাৰ্ট দিও শুনাম চাই লওক এই চব গাইছ ইঞ্জিন এই চব মজা হৈ আছে ইঞ্জিন দেখিলে পাইছে সেই দেখিছোঁ ইঞ্জিন চফা কৰা নাই সেইকাৰণে লেতেৰা হৈ আছে ধুনীয়া হৈছে দেখিছে একদম মজা হৈ আছে চব ক'তো এক্সিডেণ্টেল নাই চব দেখিছে চব বনেটৰবিলাকো চব চিল চব গাইছ দেখিলে আৰু এই দেখাই দিছোঁ গাড়ীখন আৰু এইখনৰ প্ৰাইচটো 92 হ'ব আৰু এইটো প্ৰাইচটো চব ট্ৰান্সফাৰ কৰি দিয়া হ'ব একদম আৰু কিবা এটা নিগচিয়েবল হৈ যাব আৰু দেখিছে গাড়ীখন গাইছ দেখিছে ইণ্ডিয়াত দেখাই দিছোঁ দেখিলে আৰু গাইছ মজাই হৈ আছে দেখিছে এবাৰ চেল্ফতে ষ্টাৰ্ট দিম মজা হৈ আছে গাইছ দেখিছে চাউণ্ড এটা কোনো নাই এইবিলাক বা চাউণ্ড থাকিব আৰু গাড়ীত এইবিলাক কাৰণ এইবিলাক থাকে আৰু বহুতে মাৰুতি 800 বিচাৰি আছে তাৰখন এখনো চলাব মজা গাড়ী চব পিকআপো দেখাই দিছোঁ আৰু গাইছ এইখনৰ প্ৰাইচটো 92 হ'ব আৰু যদি কোনোবাই লাগে বৰ্ডে স্ক্ৰীণতে নাম্বাৰত কণ্টেক্ট কৰিব নিগচিয়েবল হৈ যাব প্ৰাইচটো কিবা এটা